हेलो फ्रेंड्स तो स्वागतम जनाइছোঁ আজি এটা অন্য ভিডিঅ'লৈকে তো আমি যাই আছোঁ অলপ ফুৰিম পানবাৰী কালী মন্দিৰলৈকে যাম তাৰ পৰা আহিম দেখাই আছোঁ ভিডিঅ'টো চাই থাকিব তো মোৰ লগত আছে আমাৰ বিকাশ লাজ লাগে এইটো হ'ল সমীৰণ আৰু ইফালে আছে বিকাশ সমীৰণ ইফালে আছে কৰণ তো আমি পুৰা একদম যাই আছোঁ কি আছিল এইটো জাগাত বৌমাৰী তো আমি সৰভগৰ পৰা বহুত দূৰ আহিলোঁ কিন্তু ভিডিঅ' কৰা নাছিলোঁ মাজে মাজে কৰি আছোঁ তো সমীৰণ কেনে অঁ আমাৰ সমীৰণৰ কিন্তু পুৰা জোচ আছে দেই একদম মজা আৰু মই মোৰ খান এৰি ইয়াৰ খান চলাওঁ এইবাৰ দুটাই ইফালে আছে অমিতাৰ খেতি চাওক पूरा एकदम अमितार खेती मजा এইফালে আছে এটা নদী আৰু এইফালে আছে ৰাস্তা আৰু আমি নদীৰ কাষে কাষে যাই আছোঁ একদম পুৰা একদম নদীৰ কাষে কাষে যাই আছোঁ আমি এইফালে বাঁহ আছে কাৰণে ভাল কৰি দেখা নাপায় আৰু এয়া অলপমান নদীটো কাষৰ পৰা দেখাই আছোঁ বহুত দূৰ আহিলোঁ অলপ ভোকো লাগছে ক'ৰবাত কিবা খাব পাৰিলে কথা নাছিল একদম পানী কিন্তু বিৰাট চাফা ৰে পানীখিনি বিৰাট চাফা এইটো কি নদী মানাছ নেকি বাহ পুৰা একদম মানাছ নদী বোলে এইটো মজা এই একদম একদম শেষ করে দিব কি করব মানে নিজে নিজে পুরা একদম ইমান ধার নিজে নিজে টানি লৈ যাই আছে বিরাট মানে বিরাট স্পিড পানী আহি মোটামুটি পালোৱে আৰু আমি পানবাৰী তো একদম পুৰা মুখ চুখ ভিজি আছে তো আহি পালোৱে আৰু মুখ চুখ ধুলোঁ যাতে
মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া যাই আছোঁ আমি ঘৰলৈ যাই আছোঁ আৰু হেৰি লৈ আহিছোঁ আমি চিংৰা লৈ আহিছোঁ দোকানৰ পৰা মাজত ৰখিছিলোঁ আৰু চিংৰাটো খাম আৰু মজা চিংৰা লৈ আহিলোঁ আমি আৰু আমি এতিয়া গোটেইকেইটা খাম এটা ল তো আমি ঘৰত আহি থাকোঁতে পূজাত সোমালোঁ একবাৰ আৰু ইয়াতে আমি গলা খাই আছোঁ কাৰণে বাই বাই লগ পাম আৰু এটা অন্য ভিডিঅ'ত টিল দেন টাটা বাই বাই